নমস্কাৰ, মই মৃদুল বৰা RM লাইভ মুক্ত চিন্তা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত আৰম্ভ কৰিছোঁ ৰাহুল ডেকাৰ পৰিকল্পনা আৰু ধাৰাভাষ্যকাৰত ৰহস্যময়ী ৰেখা। অভিনেত্ৰী ৰেখাৰ জীৱনৰ উপন্যাসোপম কাহিনী। আহকচোন আমি প্ৰথমটি খণ্ড উপভোগ কৰোঁ। ৰেখা থু নাই, আচলতে থু পেলোৱাৰ কোনো প্ৰয়োজনেই নাছিল। তথাপি থু শব্দটো উচ্চাৰণ কৰি মুখৰ পৰা থু পেলোৱা অভিনয় কৰিলে গাভৰুগৰাকীয়ে। এই অভিনয় কেতিয়াবা হঠাৎ তাই কৰিবলগীয়া হয়, হয়তো বাধ্যই। পৰম বিতৃষ্ণাৰে তাই যেতিয়া থু বুলি কৈ উঠে, তেতিয়া যাক উদ্দেশ্য কৰি কোৱা হয় তেওঁ বাৰু মনৰ অৱস্থা কেনে হ'ব পাৰে? গাভৰুজনী কোন জানেনে? হয়, ভাৰতবৰ্ষৰ চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী ৰেখা। সময়ৰ নিষ্ঠুৰ আচৰণ যাৰ ৰূপ যৌৱনক আজিও ম্লান কৰি তুলিব পৰা নাই। আজিকালিও ৰেখাই সেই নিৰ্দিষ্ট ব্যক্তিজনৰ মুখামুখি হ'লে থু বুলি শব্দটো উচ্চাৰণ নকৰে। সময়ে ৰেখাৰ মনৰো পৰিৱৰ্তন কৰিছে। কি লাভ? মানুহ মাত্ৰেই ভুল হয়, বিশেষকৈ এই প্ৰেমৰ ক্ষেত্ৰত। তাইতো এই ক্ষেত্ৰত কম ভুল কৰা নাই, কিন্তু সেই বুলি জানো সেই ভুলৰ শুধৰণি নাই? আছে, নিশ্চয় আছে। আৰু সেই ভুলৰ ক্ষমা কৰি দিব পৰাটোৱেই মানুহৰ মহত্ব লুকাই থাকে। সাধাৰণতে নতুন ছবিৰ প্ৰিমিয়াম শ্ব' বা কোনোবা ফিল্ম পাৰ্টিতহে হঠাৎ তাই এই বিশেষ ব্যক্তিজনৰ মুখামুখি হৈছিল। ব্যক্তিজনে তাই মুখৰ ফালে চাই মিচিকাকৈ হাঁহি এটা নিক্ষেপ কৰি দিয়ে, আৰু তাই অভিনেত্ৰী ৰেখাই কৰে কি? পৰম ঘৃণাৰে থু বুলি লাহেকৈ আঁতৰি যায়। প্ৰথম দুবাৰমান তেনে পৰিস্থিতিত সেই ব্যক্তিজন অপ্ৰস্তুত হৈছিল যদিও পিছৰ ফালে কিন্তু তেনেই স্বাভাৱিক হৈ থাকিব পাৰিছিল। তেওঁ মুখৰ পৰা সেই মিচিকে হাঁহিটোৱে বিদায় ল'ব পৰা নাছিল। হয়তো তেওঁ মানসিকভাৱে তেনে এটা পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি তুলিছিল। কোন আছিল বাৰু সেই বিশেষ ব্যক্তিজন? জেমিনী গণেশন, অভিনেত্ৰী ৰেখাৰ জন্মদাতা পিতৃ। কিন্তু যিজন পিতৃয়ে সিহঁতক অৰ্থাৎ মাক আৰু 6টি সন্তানক নিথৰুৱা কৰি এৰি থৈ গৈছিল, তেতিয়া তেওঁৰ অলপো বেয়া লগা নাছিলনে? ক'ত লুকাই আছিল তেতিয়া তেওঁৰ পিতৃহত্যা? বিবেক, সিহঁতে জানে কিমান কষ্টেৰে সিহঁতবোৰ ডাঙৰ দীঘল হৈছিল। ওপৰত থকাজনৰ কৃপাত আজি যেতিয়া তাই জনপ্ৰিয় অভিনেত্ৰী ৰূপে স্বীকৃতি পাইছে, তেতিয়া সেই জেমিনী গণেশনে গৌৰৱেৰে বিভিন্ন পৰিচিত মহলত কয়, এইজনী মোৰেই ছোৱালী। প্ৰথম অৱস্থাত ৰেখাই সঁচাকৈ এই পিতৃত্ব দাবী কৰা মানুহজনৰ প্ৰতি খং আৰু বিতৃষ্ণাৰে মনটো ভৰি পৰিছিল। পৃথিৱীৰ সকলো পুৰুষৰ প্ৰতি তীব্ৰভাৱে ঘৃণা উপজিছিল। পুৰুষবোৰ এনেকুৱাই। ৰূপ যৌৱন অটুট থকালৈকে নাৰী এগৰাকীক ভাল পাই থাকিব। এই যৌৱন ম্লান পৰাৰ লগে লগে নাৰীগৰাকীক তেওঁৰ বাবে হৈ পৰে বোজা স্বৰূপ, মদাৰৰ ফুল। নহ'লেনো তাই মাকক এনেদৰে এৰি যায়নে? লগতে সিহঁতকো। ৰহস্যময়ী ৰেখাৰ প্ৰথমটো খণ্ড চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু পৰৱৰ্তী খণ্ডসমূহৰ লগত জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।